নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল প্ৰণীতাছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ নাৰিকল বাদামৰ চাটনি। নাৰিকল বাদামৰ চাটনি বনাবলৈ মই লৈছোঁ এটা নাৰিকলৰ এফাল এনেদৰে কাটি লৈছোঁ আৰু লাগিব অকণমান পিঁয়াজ, আদা, নৰসিংহ পাত, সোৱাদ অনুসৰি নিমখ, জলকীয়া। আমি জ্বলা বেছি খাওঁ সেইবাবে জলকীয়া সৰহকৈ লৈছোঁ আৰু চাটনিত জ্বলা হ'লে ভাল লাগে খাই, নহয় জানো। আৰু নহৰু, ইয়াত এটা সৰু নহৰু লোৱা হৈছে আৰু লাগিব বাদাম, বুটৰ দালি। ইয়াত কেঁচা বাদাম লৈছোঁ, সেইকাৰণে টাৱাখন গৰম কৰি বাদামকেইটা অকণমান ভাজি ল'ম। আপোনালোকে ভজা বাদামো ব্যৱহাৰ কৰিব পাৰে। মই কেঁচা বাদাম লোৱাৰ বাবে বাদামখিনি এইদৰে ভাজি লৈছোঁ। এয়া বাদামখিনি ফটফটকৈ ফুটিবলৈ আৰম্ভ কৰিছে, মানে ভজা হৈ গৈছে। এতিয়া আমি বাদামখিনি বেলেগ এটা পাত্ৰত কাঢ়ি লওঁ। পাত্ৰত এনেদৰে কাঢ়ি ল'ম। বাদামখিনি ভাজি লোৱাৰ পিছত এইদৰে বাকলি গুচাই লৈছোঁ। বাকলি থাকিলে চাটনিখিনি খাবলৈ বেয়া হ'ব। পিচিম, সেইবাবে গোটেই বস্তুখিনি মিক্সিৰ জাৰ এটাত লৈ ল'ম। আচলতে চাটনি পটাত পিচিলে খাই বেছি ভাল লাগে, কিন্তু এতিয়া আমি আজি পটাত নিপিছোঁ, মিক্সিতে পিচিম। সেইবাবে গোটেই বস্তুখিনি দি দিছোঁ। আমি এইদৰে মিক্সিত আটাইখিনি বস্তু ভালকৈ পিচিলে আৰু মই ইয়াত 2 চামুচ জোখেৰে পানী দি দিছোঁ। খুলি চাইছোঁ, মিহি হোৱা নাই, আৰু এবাৰ পিচি দিম। দেখিছে, চাটনিখিনি হৈ গৈছে। এতিয়া চাটনিখিনি বেলেগ এটা পাত্ৰত উলিয়াই ল'ম এনেদৰে। আচলতে নাৰিকল বাদামৰ চাটনি খাবলৈ খুব ভাল লাগে, খাই চাবচোন আপোনালোকে। আমাৰ নাৰিকল বাদামৰ চাটনি হৈ গৈছে। আপোনালোকে খোৱা নাই যদি এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন, খাবলৈ খুব টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।